নমস্কাৰ দ্ৰুত সংবাদলৈ স্বাগতম সাৱাহক পলকতে দেশ বিদেশৰ নিৰ্বাচিত সংবাদ চৰাইদেউৰ খুনাৰীত উৎকোচ লৈ আৰক্ষীৰ জালত পঞ্চায়ত সম্পাদকসহ গুৱাহাটীৰ এজি কাৰ্যালয়ৰ 5জন অডিটৰ ধৃত অডিটৰ কেইজন হৈছে গুৱাহাটীৰ এজি কাৰ্যালয়ৰ বিষয়া ৰফিকুদ্দিন আহমেদ সৈকত ভট্টাচাৰ্য হেম বাহাদুৰ সুব্ৰত দুৱাৰা আৰু নগাঁৱৰ যুগল কিশোৰ তামুলী খুনাৰীৰ বিভিন্ন গাঁও পঞ্চায়তৰ সম্পাদকৰ পৰা দুৰ্নীতি গাপ দিবলৈ ধৃত 5 অডিটৰে লৈছিল উৎকোচ 5 ঘোষখোৰ বিষয়াক সহায় কৰিছিল সুৰজিৎ পাল নামৰ গাঁও পঞ্চায়তৰ এজন সম্পাদকে খুনাৰীৰ হোটেল গ্ৰীণ ভিউৰ 7 নম্বৰ কোঠাত উৎকোচ লোৱাৰ সময়তে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ঘোষখোৰ 5 বিষয়াক ঘোষখোৰ 5 অডিটৰৰ লগতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে দুৰ্নীতিগ্ৰস্ত গাঁও পঞ্চায়তৰ সম্পাদক সুৰজিৎ পালক চৰাইদেউৰ অতিৰিক্ত উপায়ুক্ত তথা দণ্ডাধীশ প্ৰণৱ কুমাৰ বৰাৰ নেতৃত্বত চলিছিল এই অভিযান সম্প্ৰতি ধৃত 6 অভিযুক্তক মাৰাথন জেৰা অব্যাহত ৰাখিছে অভিযানকাৰী দলটোৱে আমাৰ অপাৰেশ্যনত গ্ৰীণ ভিউ হোটেলত সোণাৰীত আমি 3,34,000 আমি 4টা ৰুমৰ পৰা ৰিকভাৰ কৰিছোঁ পঞ্চায়ত ছেক্ৰেটাৰীবিলাকক মাতি পেলাই প্ৰতিটোৰ পৰা 5,000কে যিসকল স্পেচিয়েল পঞ্চায়তৰ কাৰণে অডিট কৰিব দিছে তেওঁলোকক 20,000 টকা ডিমাণ্ড কৰি তেওঁলোকক হোটেললৈ মাতিছে নথিপত্ৰ একো পৰীক্ষা নকৰে খালি তেওঁলোকক পইচা দিলেই তেওঁলোকে চহী কৰি দিয়ে শৰাইঘাটৰ নতুন দলঙত অঘটন শৰাইঘাটৰ নতুন দলংখনৰ পৰা ব্ৰহ্মপুত্ৰত জাপ দিলে এজন লোকে আজি পুৱা দলঙৰ পৰা ব্ৰহ্মপুত্ৰত জাপ দিয়ে হাফ পেণ্ট পৰিহিত এজন লোকে আজি অসমীয়াৰ আপোন শিল্পী জয়ন্ত হাজৰিকাৰ ৭৫ সংখ্যক উপজা দিন ৰাণাদাৰ উপজা দিনত সশ্ৰদ্ধে স্মৰণ কৰিছে ৰাজ্যবাসীয়ে ৰাজ্যৰ ভিন্ন প্ৰান্তত গায়ক সুৰকাৰ সংগীত পৰিচালক গীতিকাৰ ৰাণাদাৰ জন্মদিন উপলক্ষে বিভিন্ন কাৰ্যসূচীৰ আয়োজন 1943 চনৰ আজিৰ দিনটোতে মঙলদৈত জন্মগ্ৰহণ কৰিছিল জনপ্ৰিয় শিল্পীগৰাকী ৩৪ বছৰীয়া জীৱনকাল বহু সৃষ্টিশীল প্ৰতিভাৰে ৰাণাদা একেধাৰে এখন গীতিকাৰ সংগীত পৰিচালক আছিল অতি কম বয়সতে কিংবদন্তি হৈ অকালতে পৃথিৱীৰ পৰা হেৰাই যোৱা মৰমৰ শিল্পীগৰাকীয়ে সমৃদ্ধ কৰি গৈছে অসমীয়া সংস্কৃতিৰ বৰাক যাৰ সুৰে আজিও মহাচ্ছন্ন কৰে প্ৰতিজন লোকক ৰাণাদাৰ বহু কালজয়ী গীতৰ সুৰেৰে আজি উদ্বেলিত হৈছে ৰাজ্যৰ আকাশ বতাহ ৰাণাদাৰ উদ্যোগতে গঢ় লৈ উঠিছিল সুৰ বাহিনী উপজা দিন উপলক্ষে মহানগৰীত চানমাৰী উৰণীয়া সেতুৰ তলত থকা জয়ন্ত হাজৰিকাদেৱৰ স্মৃতিসৌধত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণেৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন ৰাজ্যৰ বিভিন্ন প্ৰান্তত জন্মদিনৰ শুভক্ষণত স্মৰণ কৰিছে গুণমুগ্ধই মোৰ মিনতি তোৰা হয় যদি তোমাৰ মৰমে মোৰ সুৰাত মগন ভয়াল ৰাতিকে ধৰি বহুকেইটা জনপ্ৰিয় গীত ৰচনা কৰি আজিও ৰাজ্যবাসীৰ মনত অমৰ হৈ আছে শিল্পীগৰাকী আজি শ্বহীদ দিৱস ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অনুষ্ঠিত হৈছে শ্বহীদ দিৱসৰ কাৰ্যসূচী 1942 চনৰ গণ আন্দোলনৰ শ্বহীদসকললৈ শ্ৰদ্ধাঞ্জলি জনাই শ্বহীদৰ ত্যাগ আৰু আত্মবলিদানক শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছে ৰাজ্যবাসীয়ে শ্বহীদ কুশল কোঁৱৰ কনকলতা বৰুৱা মুকুন্দ কাকতিকে ধৰি আন্দোলনৰ শ্বহীদৰ ত্যাগ সাহস আৰু আত্মবলিদানক স্মৰণ কৰিছে ৰাজ্যবাসীয়ে যিসকলৰ ত্যাগে দেখুৱাই থৈ গৈছে জাতি প্ৰেম আৰু দেশভক্তিৰ নিদৰ্শন দৰিদ্ৰতাৰে সংগ্ৰাম শ্বহীদ পৰিয়ালৰ খাবলৈ খুটকণ নাই শ্বহীদ পৰিয়ালৰ চৰকাৰী বঞ্চনাৰ বলি শ্বহীদ মংগল কুৰকুৰ আৰু লেৰেলা কছাৰীৰ পৰিয়াল দিন হাজিৰা নকৰিলে ৰান্ধনীশালৰ চৌকাত নজ্বলে জুই পুনৰ জনাইছো ৰজাঘৰীয়াৰ পৰা সম্পূৰ্ণৰূপে বঞ্চিত 2 শ্বহীদ পৰিয়ালৰ চৰকাৰৰ ওপৰত উজাৰিলে শোক এনআৰচি নথিৰূপে গ্ৰহণ নহ'ব কৰ্তন কৰা 5 বিধ নথি সৰ্বোচ্চ ন্যায়ালয়ত শুনানিৰ অন্তত এই ৰায় প্ৰতীক হাজেলাৰ শপতনামা বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে পূৰ্বৰ 15 বিধৰ পৰিৱৰ্তে 10 বিধ নথিহে গ্ৰহণ কৰিব এনআৰচিত 25 ছেপ্টেম্বৰৰ পৰা গ্ৰহণ কৰা হ'ব এনআৰচিৰ ওজৰ আপত্তি দাখিলৰ বাবে 60 দিনৰ সময়সীমা নিৰ্ধাৰণ এনআৰচিৰ খচৰাত নাম অন্তৰ্ভুক্ত লোকৰ বিৰুদ্ধে দাখিল কৰিব পাৰিব ওজৰ আপত্তি কেন্দ্ৰৰ স্থিতি সন্দৰ্ভত 15 দিনৰ ভিতৰত উচ্চতম ন্যায়ালয়ত শপতনামা দাখিলৰ নিৰ্দেশ হাজেলাক উচ্চতম ন্যায়ালয়ে অহা 25 ছেপ্টেম্বৰৰ পৰা দাবী আপত্তি প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ নিৰ্দেশনা দিছে আৰু এই দাবী আৰু আপত্তি প্ৰক্ৰিয়াত 10খন নথি গ্ৰহণ কৰিবৰ কাৰণে নিৰ্দেশনা দিছে আৰু এমাহ এই প্ৰক্ৰিয়া চলাৰ পিছত অহা 23 অক্টোবৰত আকৌ পুনৰ শুনানি কৰিব 5টা সংগঠনে বিৰোধিতা কৰিছিল হাজেলাৰ শপতনামাৰ দুজনীয়া বিচাৰপীঠে গ্ৰহণ কৰিছিল শুনানি ন্যায়াধীশ ৰঞ্জন গগৈ আৰু RF নাৰিমানৰ আদালতত শুনানি সম্পন্ন 5 বিধ নথি কৰ্তনৰ বিৰোধিতাৰে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল কেইবাটাও সংগঠন
23 অক্টোবৰত পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰা হৈছে এনআৰচি কৰ্তৃপক্ষক শীঘ্ৰেই কাম আৰম্ভ কৰাৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ 5 ছেপ্টেম্বৰত হোৱা শুনানিত কৰ্তন কৰিছিল 5 বিধ নথি দাবী আপত্তিৰ আবেদনত 30 দিনৰ পিছত পুনৰ বিবেচনা কৰা হ'ব কেন্দ্ৰৰ স্থিতি সন্দৰ্ভত শপতনামা দাখিলৰ নিৰ্দেশ হাজিলাক 10টা ডকুমেন্টৰ মানে ফৰ্ম ফিল আপ কৰিবলৈ দিছে যদি উচ্চতম ন্যায়ালয়ে বিবেচনা কৰে যে 10টা ডকুমেন্টত ৰাইজৰ অসুবিধা হৈছে তেনেহলে এই 5টা ডকুমেন্ট পৰৱৰ্তী যেটো হিয়াৰিং হ'ব 23 অক্টোবৰত তেতিয়া কোৰ্টে এইটো বিবেচনা কৰিব বুলি মহামান্য উচ্চতম ন্যায়ালয়ে আজি কৈছে হুজাই লংকা দুৰ্বৃত্তৰ আক্ৰমণত আহত হৈছে অসম আৰক্ষীৰ জোৱান দুৰ্বৃত্তৰ আক্ৰমণত আহত হৈছে কাৰিখানাৰ এৰা কপিলে নিৰাপত্তাত থকা 3জন গৃহৰক্ষী জোৱান আহত জোৱানকেইজন হৈছে অজিত চন্দ্ৰ নাথ অৰূপ কুমাৰ বৰদলৈ আৰু দীপ কুমাৰ সেনাপতি 3 জোৱানক মাৰপিট কৰাৰ লগতে দুৰ্বৃত্তই ফালি পেলালে আৰক্ষীৰ পোছাক এৰা কপিলি পৰিষ্কাৰ কৰি থকাৰ সময়তে মহলদাৰৰ কৰ্মচাৰীৰ লগত তৰ্কযুদ্ধত লিপ্ত হয় দুৰ্বৃত্তৰ দলটো আৰক্ষী জোৱানকেইজনে বাধা দিবলৈ যোৱাৰ সময়তে আক্ৰমণ চলায় দুৰ্বৃত্তৰ দলটোৱে ঘটনা সন্দৰ্ভত কেইবাজনো লোকৰ বিৰুদ্ধে লংকা থানাত এজাহাৰ দাখিল কৰা হৈছে আব্দুল শাহিদ জয়নুল হক ইউসুফ আলী ইয়াকুব আলী ৰাজুল ইছলাম আৰু আজমল আলীৰ বিৰুদ্ধে লংকা থানাত দাখিল কৰিছে এজাহাৰ এবাৰখিনি লগাই নদী চাফা কৰাৰ কাৰণে তেখেতক মাৰিবলৈ হেৰি কৰিছিলে খেদি গৈছিলে যাওঁতে মোক সহপাঠী দুজনে মানে তেওঁক প্ৰটেকশ্যন দিছে মই পিছৰ পৰা হুঁচেলি তেওঁলোকক অঁতাব বিচাৰোঁতে মোৰ এই পিঠি চাইডে মানে কিয় হুঁচেল কৰি আছে বুলি কৈ পেলাই ঢাকা এটা মাৰিছে আপুনি কোনে কোনে মাৰিছে আপোনাৰ মাৰাটো মই পিছপিনে মাৰিছে কোনে মাৰিছে দেখা নাপালোঁ এইটো চাই লওক চিঠি পিনে মানে চব খালী দিছে আৰু ঢাকা এটা মাৰিছে মানে খামচা মাৰি চব এৰা খাই গৈছে আৰক্ষীৰ জালত পৰি লম্পট আৰক্ষী বিষয়া মোহন দলৈ মহানগৰীৰ 6 মাইলৰ পৰা সাতগাঁও থানাৰ উপ পৰিদৰ্শক মোহন দলৈক আটক কৰে আৰক্ষীয়ে বিগত কেইবাদিনো ধৰি পলাতক অৱস্থাত আছিল লম্পট আৰক্ষী বিষয়াগৰাকী থানাৰ ভিতৰতে দুগৰাকী অসহায় মহিলাক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপিত হৈছিল ধৃত মোহন দলেৰ বিৰুদ্ধে নিউজ 18ত সম্প্ৰচাৰ হৈছিল লম্পট আৰক্ষী বিষয়া মোহন দলেৰ কুকাণ্ড থানাৰ চিচিটিভিত বন্দী হৈছিল মোহন দলেৰ জঘন্য কাণ্ড থানাৰ ভিতৰতে যৌন নিৰ্যাতনৰ বলি হোৱা ভুক্তভোগী মহিলাই তৰা গোচৰৰ ভিত্তিত আৰক্ষীয়ে আটক কৰে লম্পট আৰক্ষী বিষয়া মোহন দলেক ভাইকেইজনক কিবা কেছৰ সংক্ৰান্তত আমাৰ থানাত আনিছিলে চ' ভাইকক লগ কৰিবলৈ যাওঁতে আমাৰ এএছআই মোহন দলে তেখেতক মাতি পেলাই মানে অলপমান ইমপ্ৰপাৰ হি টাচ্ড হাৰ এট ইমপ্ৰপাৰ প্লেচেছ চ' সেই তেতিয়া ৰাতি তেখেতে অলপমান মানে কথাটো কাকো নক'লে কিন্তু দ্য নেক্সট ডে শ্বি ফেল ভেৰি ইনচাল্টেড আৰু তেখেতে আহি পেলাই 60 মানে শ্বি কেম এণ্ড ছাবমিটেড এ কমপ্লেইন বিফৰ মি অসম অৰুণাচল সীমান্তৱৰ্তী বৰডুমচাত পুৱতি নিশা ভয়ংকৰ অগ্নিকাণ্ডত 7খন ব্যৱসায়িক প্ৰতিষ্ঠান জাহ যায় এখন চাহৰ দোকানৰ পৰা অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ আশংকা মোৰানৰ হাবজা নদীৰে বৈছে তেল 14 ছেপ্টেম্বৰৰ পৰা অইলৰ পাইপ ফাটি নিৰ্গত হৈ আছে তেল অইল ইণ্ডিয়া লিমিটেড আৰু জিলা প্ৰশাসনে গ্ৰহণ কৰা নাই কোনো ব্যৱস্থা যোৰহাট মিছন চিকিৎসালয়ৰ পৰা ৰোগী সন্ধানহীন বুধবাৰে নিশা 11 বজাৰ পৰা সন্ধানহীন হৈ আছে ফিৰোজ বেগু নামৰ যুৱকজন 18 ছেপ্টেম্বৰত হাস্পতালত ভৰ্তি কৰোৱা হৈছিল যুৱকজনক নিখোজ ফিৰোজৰ ঘৰ মাজুলীৰ সুমৈমাৰীত প্ৰথমবাৰৰ বাবে ৰাজ্যত পিঞ্জৰাৰ সলনি প্লাষ্টিকৰ ৰছীৰ জালেৰে বাঘ ধৰাৰ প্ৰয়াস ওদালগুৰি জিলাৰ বড়ো বজাৰত এবছৰ ধৰি সন্ত্ৰাস চলাই আহিছে এটা ঢেকীয়াপতীয়া বাঘে অঞ্চলটোৰ বহু পৰিয়ালৰ গৰু ছাগলী ভক্ষণ কৰি আহিছে বাঘটোৱে যোৱা এবছৰে পিঞ্জৰা পাতিও বন বিভাগে বন্দী কৰিব পৰা নাই বাঘটোক আৰু ইয়াৰ সৈতে দুটা সংবাদৰ পৰা বিদায় লৈছো নমস্কাৰ